ডিব্ৰুগড়ৰ আদিত্য ছুপাৰ স্পেচিয়েলিটি হাস্পতালত ৰোগীৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি। ডক্টৰ কিয় অহা নাই আমি সুধিছো সিএস পেচেণ্ট আইচিউত থোৱা মানে তো সিএস তেতিয়া কৈছে কি ডক্টৰ বোলে নাই অহা আহিব এছিষ্টেণ্টক পঠিয়াই দিছো এয়া লৈ আনিলো উলকি দিনা ৰোগীক উপযুক্ত চিকিৎসা নকৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ। ডক্টৰ যদি নাই কেনেকৈ খোৱালে পেচেণ্টক কথা হ'লেতো ক'ব নোৱাৰে যে কোনে লিখি দিছে জাষ্ট বাহিৰলৈ কাগজখন ছোৱালীজনে উলিয়াই আনে এজনী ছোৱালী মানে লগ পাইছোঁ তাই সুধোঁ যে তোমাক এইখিনি কাগজখনত যিখিনি দৰৱ লিখি দিছে কোনে লিখি দিছে তাই কয় যে মই গম নাপাওঁ জাষ্ট কাগজখন মোক ভিতৰৰ পৰাই দিছে BN মহন্ত যিজন ডক্টৰ হয় তাৰ আমাৰ নিকমনি চাইছে বুলি কৈছে যাৰ ভগৱানে চাই আছিলোঁ ইয়াত শুনা মতে তাৰ 3 দিনৰ পৰা এটেণ্ড নাই বুলি কৈছে আজি যদি এটেণ্ড নাই তেওঁৰ নামটো BN মহন্ত বুলি কেলৈ লিখিব যিজনে চাই আছে তাৰ নামটো লিখক 3 দিন ধৰি এটেণ্ড নাই আমি এয়া তেনেকৈ ধৰিম এই মানুহজনক লাগে। সোমবাৰে নিশা জণ্ডিছ ৰোগত আক্ৰান্ত হৈ ভৰ্তি কৰিছিল 14 বছৰীয়া এগৰাকী কিশোৰীক। কিন্তু কিশোৰীগৰাকীৰ আজি মৃত্যু হোৱাত চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে পৰিয়ালৰ লোকসকল। ছোৱালীজনী কি হ'ল পৰহি ৰাতি ভৰ্তি কৰিছোঁ ইয়াত পৰহি ৰাতি ভৰ্তি কৰাৰ পিছত কালি আমি হেলা কৰিছোঁ 10টা বজাত তেতিয়া মানে কি হ'ল ডক্টৰ কিয় অহা নাই আমি সুধিছোঁ সিএস পেচেণ্ট আইচিউত থোৱা মানে তো সিএস তেতিয়া কৈছে কি ডক্টৰ বোলে নাই অহা আহিব এছিষ্টেণ্টক পঠিয়াই দিছোঁ এছিষ্টেণ্টক সোমালে চালে মেলিলে তাৰপিছত দৰৱ লিখি দিলে আমিতো দিয়ে আছোঁ সেইবিলাক তাৰপিছত কি হ'ল দৰৱ সেইবোৰ দিয়ে আছোঁ চব কৰি আছোঁ তাৰপিছত ডক্টৰ আজিলৈকে অহাই নাই এছিষ্টেণ্টে কালি যি চাই গ'ল আমি হালাক হোৱাৰ পিছত ডক্টৰ কিয় নাহিব ৰাতিয়ে ছোৱালীজনী নাই ৰাতিপুৱা ককাইদেউ গৈছে চাব মানে সুধিছে ভাল হৈছে বুলি কৈছে ভাল হোৱা ছোৱালীজনী ককাইদেউ চাইছে ছোৱালীজনী নাই ডক্টৰে এতিয়ালৈকে কোৱা নাই যে ছোৱালীজনী নাই বুলি আমি নিজে চাইহে গম পাইছো গৈ পেলাই পৰহি 12টা বজাত সোমাইছো আমি 12টা বজাত আমাক আইচিউত সোমাই আছে ছোৱালী যে প্ৰব্লেমটো হৈছিলে আপোনাৰ হেৰিৰ জণ্ডিছৰ প্ৰব্লেম হোৱাৰ কাৰণে আমি ইয়াত দেখালোঁ দেখাৰ পিছত যেতিয়া আমাক ক'লে যে ভৰ্তি কৰিব লাগিব আইচিউত সোমাব লাগিব তে আইচিউত সোমাম ডক্টৰ কোন BK মহন্ত বুলি ডক্টৰজন আছে সেইজনে আহি পেলাই আমাক এই পেচেণ্ট চোৱা অৱস্থাত কি কৰিলে তাৰপিছত আজিলৈকে ডক্টৰ নাহিলেই ডক্টৰৰ লগত কথা হোৱাটো আমি কেনেকৈ জানিম আমাক ফেচ টু ফেচ ক'ব লাগিব যে এইটো বস্তু বা এইটো বস্তু এইটো বস্তু এনেকৈ ঢুকালে দিব পৰা নাই এই BN মহন্ত যিজন ডক্টৰ হয় তাৰ আমাৰ নিকমনি চাইছে বুলি কৈছে যাৰ ভগৱানে চাই আছিলোঁ ইয়াত শুনা মতে তাৰ 3 দিনৰ পৰা এটেণ্ড নাই বুলি কৈছে আজি যদি এটেণ্ড নাই তেওঁৰ নামটো BN মহন্ত বুলি কেলৈ লিখিব যিজনে চাই আছে তাৰ নামটো লিখক 3 দিন ধৰি এটেণ্ড নাই এতিয়া আমি এয়া তেনেকৈ ধৰিম এই মানুহজনক লাগে বৰ্তমান আমাক এই মানুহজনকে লাগে আনি দিব পৰা নাই আৰু দৰৱ আমাৰ এইখিনি কাগজখন যোনে লিখি দিছে এই দৰৱকেইটা কি আমাক ক'বলৈও মানুহ নাই কোনো বুজাই দিয়াও মানুহ নাই আৰু কাগজখন দৰৱ যোনে লিখি দিছে তাকো ক'বলৈ মানুহ নাই যে মই লিখি দিছোঁ বুলি।